दिनै सालबारि जिल्ला बर' थुनलाइ आफादनि गेवलां मेल नुजाथि फैनानै नोंथाङा बेनि गेजेरजों मा मेसेज होगोन? जे बर' थुनलाइया गेवलांथों आरो गोहोदार जाथों, जोंनि रावा अराय गोजोर जाथों, बेखौनो आङो रायजो राजानिसिम मेसेज हरबाय, खौरां आं दैथायहरबाय। आथिखालाव सेपारेट डाइरेक्टरनि माबा मोनसे गोदान मेसेज दं नामा? सेपारेट डाइरेक्टरनि थाखाय जों आन्दलन खालामबोगासिनो दङ, खिन्थु दासिमबो फुल फ्लेजेड जायाखै, जाबाय खिन्थु फुल फ्लेजेड जायाखै, जानायनि लामायाव दं। आसाम गभर्नमेन्टआरि कम्पालसरि आसामिसखौ जाबसिननो नागिरदों, बेनि सायाव नोंथाङा मा फोरमायगोन? आसामिसखौथ' जोंनि बिटिसि एरियायाव जाबसिनाखै, बिटिसियावथ' बेखौ एगजामसन होदों, नुवाखै होनबा बेखौथ' खौरां बिलाइनि गेजेरजोंनो फैखाबाय आरो केबिनेटआव जोङो बेखौ साबधान जादों जाहाथे बिटिसियाव आरोबाव गोदानै माने आन्दलन सोमावसारनायनि जावरिखाङा, बिनि थाखाय जोङो सांग्रां जादों। आरो अकल बिटिसि नङा, जेराव जेराव बर' रायजो राजाफोर माने थांनानै थानाय जायगा दं, बेवहायबो जाहाथे माने असमिया रावखौ कम्पालसारि खालामा, बिनि थाखाय जोङो खावलायदों आरो बेबायदिनो जादों। हिरासनारि बिथाङा दि बुंदों বাদে অঞ্চলটো পিছপৰা, ইয়াত কাৰ লগত থাকিলে মানে আমাৰ প্ৰতিনিধি কাৰ লগত থাকিলে কাৰ সহযোগত মানে অঞ্চলটো উন্নতিৰ আগবাঢ়ি যায়, সেইটো আপোনালোকেও জানে। গতিকে ৰাইজক আপোনালোকে অলপ কনভিন্স কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, সহায় কৰিব লাগে। বাইদেউ বিটিৰ কিমান শতাংশ উন্নয়ন হোৱা বুলি ভাবে বিটিৰ বৰ্তমান এই 15 বছৰ কাৰ আপোনালোকে ৰাজত্ব কৰিলে? আগত কি আছিলে? শূন্য আছিলে, এতিয়া যথেষ্ট আগবাঢ়িছে। এই কম সময়ৰ ভিতৰত আমাৰ ৰাস্তা ঘাট হৈছে, আগত ৰাস্তা নাছিলে। ভবানীপুৰৰ পৰা ইয়ালৈ আহিবলৈ কিমান কষ্ট আছিলে, আজি কিমান সুন্দৰকৈ সোনকালে কিমান ধুনীয়াকৈ আমি আহিছোঁ। মই আগত MLA মই কি কৈছিলোঁ, নৰক বুলি কৈছিলোঁ, কিন্তু এতিয়া সেই নৰকটো স্বৰ্গপুৰী হৈছে। ইমান ধুনীয়াকৈ মানে পথাচাৰ কুচি হৈও ধুনীয়াকৈ আহিব পাৰে, পাঠশালা হৈও সোমাব পাৰে, ভবানীপুৰ হৈ সোমাব পাৰে। ইমান সুন্দৰ ৰাস্তা হৈছে, কমিউনিকেশ্যনটো চৰকাৰে কৰিছে হয়, আমি কৰিছোঁ। নতুন পৰিকল্পনা কিবা আছে নেকি আপোনালোকৰ শালবাৰীত? সেইটো মই ক'ব নোৱাৰোঁ, বিটিচিয়ে ক'ব। আহিছে পোষণ অভিযান আহিছে, মাতৃ বন্দনা যোজনা আহিছে, মাতৃ বন্দনা যোজনা আহিছে। এই দুটা স্কিমেই নতুন হয় আৰু ষ্টেট ফাণ্ডৰ পৰা মই মানে ল'ৰা ছোৱালীবিলাকক ইউনিফৰ্ম দিব বিচাৰিছোঁ, তাৰ লগত জোতা মোজা চব থাকিব, এনেকুৱা ধৰণৰ দিবলৈ গৈ আছোঁ। নিউট্ৰিশ্যনৰ কাৰণে মানে পোষণ অভিযানৰ যোগেদি যিসকল প্ৰসূতি মহিলা তেওঁলোকক মানে ভাল খাদ্য দিব লাগে। আৰু ল'ৰা ছোৱালীবিলাকে 1000 দিন আৰম্ভণিৰ পৰা মানে গৰ্ভত স্থান পোৱাৰ পৰা আৰম্ভ কৰি 1000 দিনটো মানে কেয়াৰ ল'ব লাগে, তাৰ কাৰণে মানে মাতৃসকলক সুবিধা কৰি দিয়া হয়। এনেকুৱা ধৰণৰ নতুন স্কিম হয় এইটো। আৰু যিসমূহৰ অংকৰবাদী কেন্দ্ৰ আছে বহুত জৰাজীৰ্ণ, বৰষুণ বতৰ হ'লে তাৰ কাৰণে ৰিপেয়াৰৰ কাৰণে পইচা আছে, সেই পইচাটোৰ প্ৰপ'জাল তেওঁলোকে পঠিয়াব লাগে, পঠিয়ালে আমি বনাই দিম। এইটো সোনকালে মই বিচাৰিছোঁ সোনকালে, কিন্তু এইটো প্ৰচেছ বিভাগীয়ভাৱে প্ৰচেছটো সোনকালে হৈ উঠা নাই, এইটো হ'ব। বাইদেউ বিটিচি নিৰ্বাচনত বেছি দিন নাই, বাকী নাই বেছি দিন, বৰ্তমান ৰণকৌশল কেনেকুৱা চলি আছে? ৰণকৌশলটো আমাৰ তেনেকৈ আৰম্ভ হোৱা নাই, যেতিয়া ডিক্লেয়াৰ দিব তাৰপিছতে আমাৰ আৰম্ভ হয়। মানে হীৰাহৰণে BPF অমুক নাই, তেওঁতো কৈ থাকে, তেওঁ প্ৰতিটো কথাত আমি জবাব দিব লাগে, সেইটো মই নাভাবোঁ। বাইদেউ বিটিচিত কাৰ প্ৰভাৱ নপৰে, কিন্তু বিটিচিটো আন্দোলন চলি আছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? যোনে জাতীয় চেণ্টিমেণ্ট লৈ পেলাই আন্দোলন কৰিছে তাত আমাৰ ক'বলগীয়া কথা নাই। জাতিৰ প্ৰতি যদি ভাবুকি আহে আমাৰ ক'বলগীয়া নাই, কিন্তু আমাৰ চৰকাৰে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে ইয়াৰ দ্বাৰা কোনো মানে কিবা ক্ষতিকাৰক নহয়, এইটো ক্ষতিকাৰক নহয় বুলি আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াই ৰাইজক বুজাবলৈ গৈ আছে। তো আমিতো সিমানখিনি নাই চোৱা, গোটেই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া জানে,
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত তেওঁলোকে আলোচনা বিলোচনা কৰিছে গতিকে বিতং তথ্য তেওঁলোকৰ হাতত আছে আৰু তেওঁলোকে ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে ইয়াৰ দ্বাৰা আমাৰ কোনো ক্ষতি নহয় বাইদেউ ইতিমধ্যে নিৰী যুৱক 5জন শ্বহীদ হ'ল এই ক্ষেত্ৰত দায়ী কোন বুলি ভাবে আপুনি এইটো মই এইটো বিচাৰ কৰিবলৈ যোৱা নাই সেই গতিকে মোৰ ফালৰ পৰা কোৱাটো অলপ অসুবিধা হ'ব এফালে কাৰ আন্দোলন খালি মই শোক প্ৰকাশ কৰিছোঁ 5টা পৰিয়াললৈ শোকসন্তপ্ত পৰিয়াললৈ মই সমবেদনা আগবঢ়াইছোঁ মই শোক প্ৰকাশ কৰিছোঁ বাইদেউ এফালে কাৰ প্ৰতিবাদ আনফালে অসমীয়া ভাষা সহযোগী কৰাৰ প্ৰতিবাদ কি ক'ব আচলতে অসমীয়া ভাষাটো সহযোগী ভাষা নহয় ৰাজ্যিক ভাষা সহযোগী ভাষা নহয় কিন্তু ইংলিছ মিডিয়ামত কম্পালচাৰিলি অসমীয়া লেংগুৱেজটো ল'ব লাগে সেইটোহে ইণ্ট্ৰডিউচ কৰা হৈছে হীৰাহৰণে এটা কথা কৈছে বিজেপি চৰকাৰখনে অসমীয়া ভাষাটো নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব অসমীয়া ভাষাটো নিষেধ কৰাটো চৰকাৰীভাৱে নকৰে আমি ৰাইজেহে নিজে নিজে মানে ধ্বংস কৰিবৰ কাৰণে প্ৰক্ৰিয়াটো লয় কাৰণ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো কমি গৈছে স্কুল যিমান আছে স্কুলবিলাকত এতিয়া মানে ল'ৰা ছোৱালীবিলাকৰ সংখ্যাটো কমি আহিছে তাৰমানে ইয়াৰ পৰা আমি কি বুজোঁ যে আমাৰ গাৰ্জিয়ানবিলাকে বেছিভাগ ইংলিছ মিডিয়ামত পঢ়াবৰ কাৰণে বেছি মানে সদিচ্ছা থকাটোকে আমি দেখা পাওঁ ইয়াৰ যোগেদি ভাষাটো মানে লাহে লাহে ক্ৰমান্বয়ে সেইটো লাহে লাহে মানে দুৰ্বল হৈ গৈ আছে সেইটো হয় বিপিএফ চৰকাৰ বিটিত কিমান উন্নয়ন হ'ব বুলি ভাবে